Hey guys, good morning. এতিয়া ক্লাছত গৈ আছো পুৰা বাছত উঠি লৈছো ইমান বেছি গৰম দিছে এচি বাছত মানে পুৰা ৰ'দটো আহি আছে ভিতৰত সো এইটো এটা বেলেগ বেচ হয় ইহঁতৰ মেহেন্দি প্ৰেক্টিচ চলি আছে ইয়াতে আজি আমাৰ বেচৰ হ'ব হেয়াৰ অইল এণ্ড হেয়াৰ মাছাজ কেনেকৈ দিয়ে অইল লগাই কেনে এণ্ড মই ভিডিঅ'টো যিমান পাৰোঁ মই ভইচ অফ নকৰোঁ এজ ৰিয়েল সেনেকুৱাই ৰাখিম মেমে যোনখিনি কয় আপোনালোকে নিজে শুনিব আৰু নিজে বুজি ল'ব গাইজ চ' মই চাউণ্ডটো অফ নকৰোঁ চ' আমি ফাৰ্ষ্ট হেয়াৰটো এনেকৈ ছেকশ্যনিং কৰিব লাগিব তিনিটা এণ্ড এটা এৰিব লাগিব তো এৰি কেনে আমি তাতে অইলটো হেয়াৰত এপ্লাই কৰিব লাগিব এনেকৈ সমানকৈ আমি ছেকশ্যনিং কৰি যাব সেইবিলাক ডেণ্ড্ৰাফ হয় ডেণ্ড্ৰাফ হেয়াৰ অইল চলি আছে ইয়াতে চ' এই হেয়াৰত আমি অইলটো ডেপ কৰি কটনেৰে এপ্লাই কৰিব লাগিব এণ্ড দেন আমি মাছাজ কৰিব লাগিব চ' মাছাজটো মেমে শিকাব তেতিয়ালৈ তাই এনেই কৰি আছে চ' মই ইমান ভালকৈ কেপচাৰ কৰিব পৰা নাই ফ্ৰণ্ট কেমেৰাৰ পৰা এই বস্তুটো এনেকৈ যেতিয়া সোমাম এনেকৈ ঘূৰাম হাতখন চোৱা স্পাত আকৌ মাছাজ আছে এইটোৱে হাতখন এনেকৈ ঘূৰাম ক্লকৱাইজ এণ্টি ক্লকৱাইজ আৰু আঙুলিটা এনেকৈ দিম আকৌ যাম তলৰ পৰা এটা ষ্টেপ দুবাৰ তিনিবাৰ ঘূৰাই কৰি দিম এবাৰ আগবেলা ৰ'ব মই এতিয়া মেছাজটো দি দিওঁ 2 মিনিট ৰখক ষ্টেপ যাম ইয়াৰ পৰা ষ্টেপ তেনেকৈ ঘূৰাই ঘূৰাই কাৰণ মোৰ চুলিখিনি বহুতবাৰ টানিছে যে এনেকৈ লাইট প্ৰেছ দিম হাতৰটো এইফালে দি নেক্সট আকৌ ইয়াত ছাপৰ্ট কৰিম আকৌ তলত যাম ক্লিপ কৰি আছে আমি সদায় হেয়াৰ অইল এপ্লাই কৰোঁতে আমি গৰম তেল ল'ম হট অইল এণ্ড দেন আমি বল এটাত ল'ম সৰু দেন কটনেৰে আমি এপ্লাই কৰিম এনেকুৱাকৈ এতিয়া যে মেহেন্দি প্ৰেক্টিচ কৰি আছিলে এনেকুৱাকৈ বনোৱা হ'ল ছেকশ্যন কৰি কৰি বনাইছে ডিজাইনবোৰ বহুত ধুনীয়াকৈ বনাইছে লগৰ বুলি আৰু এইটো বেটছৰ মেহেন্দি প্ৰেক্টিচ কৰি হৈ গ'ল তাহাঁতি মেহেন্দিবোৰ থৈ গুচি গ'লগৈ তো এতিয়া আমি প্ৰেক্টিচ কৰি লগাই আছোঁ এণ্ড দেন এতিয়া হেয়াৰ অইলটো মানে কি ধুৱাই দিলে মানে কালাৰ কৰিব হেয়াৰত চ' এইটো কাৰণে মানে কি ধুৱাই দিলে তো এতিয়া ইয়াতে এটা কালাৰ চলি আছে প্ৰীতিবাৰ মানে কি ডেমো দি আছে মেমে মানে হাইলাইটছৰ जहाँ ये पार्टीशन अलग है ना एक दूसरा सेक्शनिंग किया मैंने ये दूसरा सेक्शनिंग निकाला ना मैंने जितना वहाँ पे निकाला था उतना मैं यहाँ पे ইয়াতে হাইলাইট হ'ব এটাই হাইলাইট কৰিছে আৰু আজি আমি ঘৰতে যোৱা নাই আজি আমি ইয়াতে থাকিম ৰাতি গাইজ হেয়াৰত হাইলাইট কৰিম হেয়াৰ এক্সপেৰিমেণ্ট জিগজেগ গাইজ এইটো আমাৰ প্ৰফেচনেল কালাৰ আৰ্টিষ্ট আমি লৈছোঁ ইমানে এটা পৰাই বহাই থৈ দিছে এইটো আপোনালোকে দিছে আজি গোটেই ব্লগটো গাইজ আমাৰ এনেকুৱাই গ'ল আৰু আজি ঘৰতে নাযাওঁ বাপ্পে গেষ্ট বাপ্পে নে পূৰা মেহেন্দি চেলি লগাই बापे के বিয়া আছে গাইজ বিয়া আমাৰ আৰ্টিষ্টৰো আছে গাইজ আমাৰ নতুন হেয়াৰ হাইলাইট চলি আছে প্ৰফেচনেল আৰ্টিষ্ট আছে এইকাৰণে এটা বহি আছে কৰি কেনে দিছে আপোনালোকে মই কৰি আছোঁ हाँ মোৰ কালাৰ মোৰ তেল আছে গম পানা চুলিত ঘৰৰ নিচিনা ধুব নোৱাৰি না হ'ব দে মোৰ নিচিনা কালাৰ নহ'ব তহঁতৰ কৈ আছোঁ কিয় বুজি নোপোৱা তহঁতৰ নিচিনা নহ'ব চাই থাক মই কালাৰ বনাব নহয়
গাইজ আজি আমাৰ আছিলে এটা হেয়াৰ কাট এণ্ড দেন আৰু এটা আছিলে আমাৰ মেকআপ মানে জোৰ লুক আৰু ব্ৰাইডৰ এছামিজ ব্ৰাইড তো চাই লওক আপোনালোকে हम लोग जब हेयर कट करेंगे तो क्या करेंगे, सीजर को इस हाथ पे है, सीजर इस हाथ पे है ना, और कोम कहाँ है मेरा, ये हाथ আমার কেচিখন এখন হাতত থাকিব আৰু এখন কম বুলি কয়, কাটিং কম বুলি কয়, এখন হাতত ইফালে থাকিব যাতে এই কৰিব নোৱাৰে, কাটিব এৰি থব নালাগে, থৈ থৈ পেলাই নাকাটে। আমাৰ ক্লাইণ্টক লাগে আমাৰ এইখিনি কাট, মানে ইমানখিনি কাটিব লাগিব। এইটো কি কাট দিছিল? ইউ কাট। খুব মজা হয়। আমাৰ চলিত বেছি আৰু কওক কিবা ক'ব আপুনি? কি কৰিম? চ' গাইজ এইবিলাক আমাৰ মেকআপৰ চব আহি গৈছে, মানে আজি এটা ব্ৰাইডেল মেকআপ হ'ব, ফটোশ্বুট হ'ব আৰু মেকআপ আৰ্টিষ্টৰ নামত আমি কেইটা আৰু গাইজ মানে আছে চব। এইবাৰ এইজনী আম কিবা কৰি আছে, ইজনী এইটো নিমখ খাই আছে, আৰু ইমানে এইকেইটা আৰু হাসিনা हसमत पगली प्यार हो जाएगा। सो गाइस याते हेयर कट चली इसलिए अपन देखालो। सो ये अब ब्राइडल मेकअप तो ब्राइडल मेकअप हम गाइस बहुत टेस्टी फीलिंग बोलिए आपका, मतलब मैंगो खा के कैसा लगा आपको? आप देख सकते हैं कितना मतलब टेस्टी है मुझे देख के। अभी हम लोग का मेम भी खाएंगे। सो এইটো আমাৰ ব্ৰাইড হৈ বহি আছে। চ' আফটাৰ বিফৰ লুক লৈ লৈছোঁ। চ' বিফৰটো আপোনালোক দেখাম, যেতিয়া আমাৰ কমপ্লিট হৈ যাব তো তাৰপিছত আমাৰ ষ্টুডেণ্ট আফটাৰটো দেখাম। আৰু মেকআপটোৰ আজি মই এছিষ্টেণ্ট হৈ গৈছে, আৰু এইটো আমাৰ আৰ্টিষ্ট, এইজনী আৰ্টিষ্ট, এইজনী আৰু মই এছিষ্টেণ্ট হৈ ষ্টে টিউনড ডোন্ট স্কিপ দ্য ব্লগ গাইজ। যিকোনো মেকআপ কৰাৰ আগতে আমি ফেচটো ৱাশ্ব কৰি দিব লাগে, এণ্ড দেন আমি টনাৰ এপ্লাই কৰিব লাগে, এণ্ড দেন মইশ্চাৰাইজাৰ, এণ্ড দেন আপোনাৰ ফাউণ্ডেশ্যন। তো আমি কি কৰিব লাগিব, এইটো মিক্স কৰিব লাগিব, দুটা মিক্স কৰিব লাগিব। এতিয়া মইশ্চাৰাইজাৰ এপ্লাই কৰি আছে টনাৰৰ পিছত আপুনি আমাক চকলেট দিব লাগিব। প্ৰাইমাৰ আমি কিয় ইউজ কৰোঁ, প্ৰাইমাৰটো কিয় কৰোঁ এইটো ক'ব লাগিব ন ফাৰ্ষ্ট ভালকৈ। প্ৰাইমাৰটো আমি কৰোঁ মেকআপটো ভালকৈ বহিবৰ কাৰণে। অ'কে কি ভাবিছা? অ'কে মেম, অ'কে মেডাম জি। ল'ৰাৰ কথা আমি ওলোৱাই নাই, নিজে ওলাল। তো গাইজ টনাৰ, দেন মইশ্চাৰাইজাৰ, দেন প্ৰাইমাৰ, এণ্ড দেন এতিয়া আমাৰ ফাউণ্ডেশ্যন। তাতে মেকআপ চলি আছে আৰু আমি ইমান বাহিৰত লাগিছোঁ, মানে তাতে বহুত মানুহতে বহুত গৰম লাগিছে। চ' তাতে
মই ফোনটো দি গৈছিলোঁ ভিডিঅ' বনাব মোৰ ভুল ধৰি হয় গাইজ ঘৰত একো খাই অহা নাছিলোঁ চব পাস্তা বনাই আনিছিলোঁ এণ্ড চবকে টেষ্ট কৰাই আছিলোঁ এণ্ড দেন মই ৰিভিউ লৈ আছিলোঁ চবৰে পৰা লিটাৰেলি মই পাহৰি গৈছিলোঁ যে কলত আছিলে বুলি চ' সেইকাৰণে ভইচটো অফ হৈ গৈছে মানে চবে ৰিভিউ দি আছিলে আৰু সঁচাকৈ মানে পাস্তাটো বহুত টেষ্টি বনাইছোঁ গাইজ মেমেও খাইছে চবে খাইছে চ' টেষ্টি গাইজ এতিয়া হৈ আছে আই মেকআপ আছে বৰ্ড ইপানে হয় একদম চাৰ্জত লগাই হ'লেও পুৰা টিপাৰ চাওঁ মুখখন চাওঁ আফটাৰ কেনেকুৱা লাগিছে আইব্ৰ'টো ভাল লাগিছে কেনে লাগা হৈছে গাইজ বন্ধ কৰা তুমি চকু বন্ধ কৰা ব্ৰাইডৰ পৰা গাইজ আই মেকআপ হৈ গ'ল মানে ফেচৰ মেকআপ পূৰা হৈ গ'ল গলৰখিনি এই কি হ'ব গলৰটো টি চাৰ্টটো দেখা যায় এতিয়া আপোনাৰ ড্ৰেছিং কৰিব আছে দেন হেয়াৰ ষ্টাইল কৰিব আছে তাৰপিছত ফাইনেল লুক দেখাইছোঁ ষ্টেট স্পীড ধনজিতাক লৈ কিনে আহা কইনা ৰেডি কইনা ৰেডি গাইজ এতিয়া আমি হেয়াৰ ষ্টাইল কৰি আছোঁ হেয়াৰ স্প্ৰেটো দেখাই দিয়া মেকআপ আৰ্টিষ্ট স্প্ৰেটো ইমান নাই বাৰু অলপ আছে কেছ নাই বাৰু চলি যাব গাইজ মানে চাওঁ এতিয়া আমাৰ কইনাৰ কাপোৰ পিন্ধোৱা চলিছে গাইজ দেখিছে আপোনালোকে চব হৈ গ'ল আমাৰ গোটেই সমাপ্ত হৈ চ' গাইজ এতিয়া আমাৰ কইনাক কাপোৰ পিন্ধাই আছে আমাৰ ব্ৰাইডক তাৰপিছত হৈ যাব চব ৰেডি আমাৰ ব্ৰাইড পূৰা ৰেডি হৈ গ'ল এতিয়া আমিও ঘৰত যাওঁ চ' ব্ৰাইডৰ পূৰা কমপ্লিট লুক দিওঁ আপোনালোকক চাওক এনজয় কৰক এণ্ড আজি টুডে হয় পূৰা ব্লগ কণ্টিনিউ কৰিলোঁ ক্লাছৰ পৰা টুডে পিছত মই এটা ফুল ব্লগ দিলোঁ গাইজ চ' ছেকেণ্ড পাইছে আমাৰ পূৰা ফুল লুক এতিয়া আমাৰ ফটোশ্বুট চলি আছে কইনাৰ চ' গাইজ আমি পূৰা ব্লগ দুদিনৰ কমপ্লিট কৰিলোঁ ক্লাছৰ পৰা এণ্ড কইনা পূৰা ৰেডি হ'ল ফুল লুক আপোনালোকক দিলোঁ চ' গাইজ ব্লগটো চাই কেনেকুৱা পালে গাইজ যদি ভাল পাইছে গাইজ হোপ ইউ লাইক দিছ ভিডিঅ' যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একদম নকৰোঁ চোৱা দিলে বাই নেক্সট ব্লগত লগ সেইকাৰণে আমাৰ ফটোশ্বুট চলি কেনেকুৱা লাগিল মেকআপটো কৰি আমাৰ ব্ৰাইডৰ আজি বহুত ভাল লাগিল আপোনাৰ মেকআপটো লৈ কেনেকুৱা লাগিলে বহুত ভাল লাগিল মানে মোৰ মেকআপ আৰ্টিষ্টে ভালে আছে চ' গাইজ আপোনালোকে লাগিলে আপোনালোকে ধুনীয়া ফটো আহিব আপোনালোকে চাব আপোনালোকক যদি মেকআপ আৰ্টিষ্ট লাগে তেন্তে মোক কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত মোৰ লিংকটো দি দিবা ঠিক আছে বাই যেতিয়া ক্লাছৰ পৰা ওলালোঁ আমি যাওঁ অলপ চ' গাইজ এতিয়া আমি ক্লাছৰ পৰা ওলাই কিনে পিজ্জা দীঘলী পুখুৰীৰ মানে বেটাৰটো চাই লাগে বাট যোনটো এটা ডো থাকে এইটো মানে ব্ৰেডৰ থাকে মানে টেষ্টি লাগে বাট ডমিন'জৰ পৰা ৰিয়েল বনাই দিয়ে বহুত টেষ্টি লাগে চ' এতিয়া পিজ্জা ঘৰত মই আমাৰ হাতত লৈ যাম নেকি এটা পলিথিন ফুটবল পিজ্জা আহিব আজিলৈ বা আকৌ নেক্সট ব্লগ এটাত লগ পাম